হাই ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'টিত ছুপাৰষ্টিশ্যনছ অৰ্থাৎ অন্ধবিশ্বাস আৰু সেইবোৰৰ আঁৰৰ সত্যবোৰ জানিবলৈ চেষ্টা কৰিম। যদি এটা মেকুৰী, বিশেষকৈ ক'লা মেকুৰী যেতিয়া আপোনাৰ আগফালেদি পাৰ হৈ যায়, তেতিয়া আমি অলপ সময় কাৰণে ৰৈ দিওঁ। কিছুমানে 3বাৰ হৰ্ণ মাৰি দিয়ে, কাৰণ এনেকুৱা নকৰিলে আমাৰ জীৱনত কিবা ঘটনা ঘটিব পাৰে। এনেকুৱা হয়নে বাৰু? ইয়াৰ মেইন কাৰণটো কি জানেনে? বহু বছৰ আগতে মানুহবিলাক গৰু গাড়ী বা ঘোঁৰা গাড়ী ইউজ কৰিছিল ট্ৰাভেলিঙৰ কাৰণে। তেওঁলোকে ৰাতি ট্ৰাভেলিং কৰোঁতে মেকুৰীয়ে ৰোড ক্ৰছ কৰাৰ সময়ত গৰু গাড়ীবিলাকৰ বেলেঞ্চ নাইকিয়া হৈ গৈছিল। কাৰণ ৰাতি লাইটৰ পোহৰত মেকুৰীৰ চকু জিলিকে, সেইকাৰণে গৰু বা ঘোঁৰাবিলাক ভয় খায়। সেইবাবে মেকুৰী ক্ৰছ কৰাৰ সময়ত গাড়ীবিলাক ৰখাই দিয়া হৈছিল। দোকান বা ব্যৱসায় স্থানত 7টা জলকীয়া আৰু নেমু ওলমাই থোৱা। ছুপাৰষ্টিশ্যনছ অৰ্থাৎ অন্ধবিশ্বাস এইটোৱে কয় যে আলক্ষ্মী মানে এক প্ৰকাৰৰ দেৱী, যোনে দোকান বা ব্যৱসায় স্থানবিলাকত মিছফৰ্চুন অৰ্থাৎ দুৰ্ভাগ্য আনে। সেইকাৰণে দোকানীবিলাক নেমু আৰু জলকীয়া কপাহী সূতাত ওলমাই থয়, কাৰণ যেতিয়া আলক্ষ্মী আহে মিছফৰ্চুন আনিবলৈ, তেতিয়া ওলমাই থোৱা জলকীয়া আৰু নেমুবিলাক খাই গুচি যায়, কাৰণ সেইবিলাক খাই ভাল পায়। সেইকাৰণে দোকানীসকলে মিছফৰ্চুনৰ পৰা বাচি যায়। কিন্তু ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণটো হ'ল, যোনটো কপাহী সূতাৰ পৰা আমি নেমু আৰু জলকীয়াবিলাক হেং কৰোঁ, সেই কপাহী সূতাত নেমুৰ এচিড আৰু বাকী নিউট্ৰিয়েণ্টছবিলাক এবজৰ্ব কৰি লয়, কাৰণ তাৰ গোন্ধবিলাক ডিফিউজ হৈ যায়, যাৰ কাৰণে পোক পৰুৱাবিলাক দোকানৰ ভিতৰত যাব নোৱাৰে। জাষ্ট পোক পৰুৱা প্ৰতিৰোধ কৰাৰ কাৰণে সহায় কৰে। চ' ই চিম্পল পেষ্টিচাইডৰ কাম কৰে। সূৰ্য অস্ত যোৱাৰ পিছত ঝাৰু নকৰিব। এইটো মিছবিলিভ সকলো ইণ্ডিয়ান কালচাৰত আছে যে যদি আমি সন্ধিয়া বা ৰাতিৰ সময়ত ঝাৰু মাৰোঁ বা চফা কৰোঁ, তেন্তে ঘৰৰ পৰা লক্ষ্মী গুচি যায় অথবা আমাৰ ফাইনেন্সিয়েল লছ হয়। কিন্তু ইয়াৰ একচুৱেল কাৰণটো হৈছে আগৰ দিনত ইলেক্ট্ৰিচিটি নাছিল, লাইট নাছিল, চ' অকল মম বা চাকিৰে গোটেই ঘৰখন উজ্জ্বল কৰা সম্ভৱ নাছিল। সেইকাৰণে ঝাৰু মাৰোঁতে কিছুমান অৰ্নামেণ্টছবিলাকো লগতে গুচি যোৱাৰ সম্ভাৱনা আছিল। সূৰ্য অস্ত যোৱাৰ পিছত কেতিয়াও নখ বা দাড়ি কাটিব নালাগে। আগৰ দিনৰ ককা আইতাহঁত কৈছিল যে দুষ্ট আত্মাই ৰাতিৰ সময়ত ঘূৰি ফুৰে। সেই সময়ত যদি সি ব্লাড চাই পায়, তেন্তে সি এটেক কৰিব পাৰে। কিন্তু আচল কাৰণটো হৈছে আগৰ দিনত ইলেক্ট্ৰিচিটি নাছিল, লাইট নাছিল, চ' আমি সন্ধিয়া বা ৰাতিৰ সময়ত নখ বা দাড়ি কাটিলে ইনজুৰি হোৱাৰ চান্সেছ আছিল। যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে দৈ আৰু চেনি খাব লাগে। এইটো ছুপাৰষ্টিশ্যনছ বিলিভ গোটেই ভাৰতবৰ্ষৰ ঘৰত ফ'ল' কৰে যে যদি আমি কিবা ইম্পৰ্টেণ্ট কাম কৰিবলৈ যাওঁ, সেই সময়ত দৈ আৰু চেনি খাই গ'লে আমাৰ কামটো সফল হয়। কিন্তু আচল কাৰণটো হৈছে দৈ আমাৰ পেট ঠাণ্ডা কৰি ৰাখে আৰু চেনিত কেলৰিজ থাকে। কেলৰিজৰ পৰা আমাৰ শৰীৰখন শক্তি কৰি ৰাখে, যাতে আমি যিকোনো ইম্পৰ্টেণ্ট কাম কৰিবলৈ গ'লে সেই কামটো এক্টিভলি কৰিবলৈ পাৰোঁ। চ' এইবিলাকেই আছিল কিছুমান অন্ধবিশ্বাসৰ বৈজ্ঞানিক কাৰণ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে প্ৰতিটো মানুহে আজি অন্ধবিশ্বাসৰ মেইন ৰহস্যবিলাক গম পায়। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ।